নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰো ভাল, বহুত বেছি ভাল আগৰ দৰে। হয়তো অলপ বেলেগ হ'বলৈ গৈ আছে। সদায় নিচিনাকৈ আৰু কিমান আৰু ব্লগ দি থাকিম নহয় জানো? ভাবিলোঁ আজি অলপমান ব্লগটো অলপ বেলেগ কৰি দিওঁ। থাম্বনেইল চাইতো সকলোৱে গম পাইছিয়ে আজি এইটো ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আজি মানে মই অলপমান ফুলৰ চানেকি দেখুৱাম আৰু কেনেকুৱা হৈছে ফুলৰ চানেকি, কেনেকুৱা লাগিছে জনাব। আৰু যদি আপোনালোকক যদি আৰু ফুলৰ চানেকি লাগে তেতিয়াহ'লে মই আৰু দিম। আৰু যিসকল মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হয়, প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু নতুন মই ফুলৰ চানেকি লৈ আহিম আৰু মেখেলা চাদৰো লৈ আনিম ধুনীয়া। ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু লাগিলে ক'ব, তেতিয়াহে মই দিব পাৰিম। কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো। উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো, প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো। উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো, প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো। তুমি দিলা ঠিকনা, অ জিয়া বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা। জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো। পৰশৰ ৰুমতে কি জানো মায়াখনা, উকাৰাতিতে ফুলে কেতেকী মই চমকো। দুবাহু প্ৰসাৰিলে সৃষ্টি